হাই গাইজ, মই আৰু এটা নতুন ভিডিঅ'ত আজি উভতি আহিছোঁ আৰু মই আজি টপিকটো হৈছে মোৰ মানে ক'ব বিচাৰোঁ যে মই আজি গা ধুব যাম আৰু কেলে গা ধুব যাম আৰু ক'ত গা ধুব যাম সেইবিলাক দেখুৱাম মই আজি। দিলেও 1000-1 লাখ টকাৰ বাজি লগালেও মই চকু খুলিব নোৱাৰোঁ। সেইটো কেনেকুৱা হয় কেনেকুৱা নহয় তো কমেণ্টতো দিব লাগিব নহয়। তো মই কৈ আছোঁ এতিয়া গা ধুব যাম মই। তো চাই থাকক আপোনাৰ মই ক'ত গা ধুব যাই আছোঁ, ঠিক আছে। তো ফাইনালি এতিয়া আমি গা ধুব যাব ওলাইছোঁ আৰু ইমান ঠাণ্ডা লাগিছে, ঠাণ্ডাতো গা ধুব লাগিব এনেকুৱা মানে উপায় নাই মানে। আজি মানে এনেকুৱা জেগাত যাব লাগে মানে ইয়াত নাগাধুলে নহ'বই, কাৰণ মানে বহুত দূৰৰ পৰা কিবা এটা বস্তু দি পঠাইছে। তো তাৰ কাৰণে কি কৰিম, আমি ল'ব যাম। তো সেইটো ল'ব গ'লেতো পিন্ধিব লাগিব, তো পিন্ধিবৰ কাৰণে গা ধুব লাগিব, চাফা হ'ব লাগে, ক্লিন হ'ব লাগে। তো এতিয়া গা ধুব যাম আমি, কিন্তু আমি নাগাধো দমকলত নাগাধো, আমি বেলেগ এটা জেগাত গা ধুম। যে ক'ত গা ধুম এতিয়া মই গৈ আছোঁ। তো চাই থাকক আপোনালোকে, দেখি পাব, ঠিক আছে। এতিয়া ফাইনেলি জেগাটো আহি পালোঁ। তো আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা জেগাটো, মানে কি জেগা, এইটো ক'ত গা ধুম আমি। তো আমি গা ধুম এতিয়া ইয়াত গা ধুম। এইটো কি হয় জানো, নদী হয়, সৰুকৈ নদী। তো আমি নামি যাব চেষ্টা কৰিম, গা ধুব চেষ্টা কৰিম, নোৱাৰিলেও গা ধুমেই যেনেকৈ হ'লেও। তো আজি ক'ৰবাত যাব লাগে, তো ফাইনেলি চাব ক'ত যাম মই। তো সেইটো এতিয়া গা ধুম, ইমান ঠাণ্ডা পানী, ধুনীয়া লাগিব গা ধুই, মজা লাগিব দেই গা ধুই। ইয়াত পানীত গা ধুম আমি, কাৰণ জানো ইয়াত ৰ'দ পদ একো নাই। তো তথাপিও গাটো ধুই আৰু মজা লাগিব, ইয়াত এনজয় লাগিব, এনজয় হ'ব। আৰু এনেকুৱা পানীত গা ধুব নাপাব কোনো, এনেকুৱা পানী গা ধুলে মস্তি লাগে। তো ফাইনেলি মই এতিয়া গা ধুব ওলাইছোঁ। এতিয়া গা ধুব হ'লেতো কাপোৰ চাপোৰ খুলিব লাগিব নহয় জানো, বিনা কাপোৰতো কাপোৰ পিন্ধিতো গা ধুব নোৱাৰে কেতিয়াও। তো মই এতিয়া কাপোৰ খুলি এতিয়া গা ধুম নদীত। কেনেকুৱা ঠাণ্ডা পানীটো এনেকুৱা ঠাণ্ডা, মানে চাই লওক পানীটো চাই লওক, এনেকুৱা মানে পানী ঠাণ্ডা। তো তথাপিও মই গাত চাই থাকক কিমান ঠাণ্ডা মোৰ লাগিব এতিয়া, ঠিক আছে। তো ষ্টাৰ্ট কৰোঁ, গা ধুম। ফাইনেল গা ধুম মই এতিয়া। লাগে ঠাণ্ডা পানী অলপমান ফুটাই ল'ব লাগিব, মানে পানীটো যে কিমান ঠাণ্ডাটো চেক কৰি চাব লাগিব। তো তেতিয়াহে গা ধুব পাৰিম নহয় জানো। তো এতিয়া আৰম্ভ হৈছে, এতিয়া পাৰি যাম, আৰামছে পাৰিম গা ধুব, ধুনীয়াকৈ পাৰিম ইয়াত। এতিয়া কি কৰিম জানো, অকণমান দ জেগা আছে, দ জেগাত মই অকণমান মানে মাথাটো তলত সোমাই আৰু পানী ঢালি লওঁ। চাবোন লগাম এইটা আগত, সেইটো চাবোন লগাইছোঁ, এতিয়া ফুট নিচিনা হৈ যাব হ'ব, বেছি নাগাটো। চকুটো মিলিব নোৱাৰোঁ দে, চকু পুৰা মানে বন্ধ হৈ আছে, চকুটো মিলিব নোৱাৰোঁ মই এতিয়া। তো মাফ কৰিব, মই চকু খুলিব দিলেও 1000-1 লাখ টকাৰ বাজি লগালে মই চকু খুলিব নোৱাৰোঁ, সেইটো কাৰণে নুখোলোঁ ভাই, নুখোলোঁ। অলপ ভিডিঅ'টো মানুহটো ঘূৰিব লাগিব, মোক দেখাব লাগে, ঘূৰি আৰু অলপ ওচৰত একবাৰ দিব লাগে।
এতিয়া অলপ চকু খুলিব পাৰিছোঁ এতিয়া মই ডুবিয়াই দিওঁ দেই আৰু এইবাৰ দেই দূৰতে দেখা হ'ব বন্ধ কৰ গা ধুব ইমান নোৱাৰোঁ তো দেখাইছোঁ যিমান পাৰোঁ দেখাইছোঁ তো কেনেকুৱা লাগে কেনেকুৱা নালাগে কমেণ্টত কৈ দিব ঠিক আছে কেনেকুৱা লাগিছে মানে কেনেকুৱা লাগে নহয় কেনেকুৱা লাগিছে এইটো কমেণ্টত কৈ দিব আৰু আপোনালোকে গা ধুব পাৰে নোৱাৰে ঠাণ্ডাত তো ফাইনেলি এতিয়া হৈ গ'ল গা ধোৱা তো এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ উভতি তাৰপিছত আমি আৰু বেলেগ এটা দেখুৱাম ক'ৰবাত যাম মানে আজি তো মোৰ চাবোনটো হোৱাটো চাবোনটো হোৱাটো ইমান ভাল ল তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল কৈ দিব কমেণ্টত কৈ দিব যে কেনেকুৱা লাগিছে কেনেকুৱা লাগে ভাল লাগিছে নে লাগা নাই জেগাটো কেনেকুৱা আছিলে গা ধোৱা জেগাটো কেনেকুৱা আছিলে সেইটো কৈ দিব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো জয় আই অসম